এক চাঞ্চল্যকৰ ঘটনা। খোৱাপাতিৰ পৰা নিষ্পাপ শিশুক অপহৰণ কৰি নি নিৰ্মম হত্যা। হয়, কিমান নিষ্ঠুৰ হ'লে খোৱাপাতিৰ পৰা অপহৰণ কৰি নি হত্যা কৰিব পাৰে এটি নৱজাতকক। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ শুকচৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। জানিব পৰা মতে শুক্ৰবাৰে মলাখোৱাৰ চালিম আলমৰ 6 মহীয়া শিশুটিক খোৱাপাতিৰ পৰা অপহৰণ কৰি নিয়ে দুষ্কৃতিকাৰীয়ে। মাতৃৰ সৈতে শুই থকা নিষ্পাপ শিশুটিক ঘৰৰ দুৱাৰ ভাগি গোপনে লৈ যায় দুষ্কৃতিকাৰীয়ে। শিশুটিক বিচাৰি পৰিয়ালৰ লোকে চলাত কৰাৰ পিছত শনিবাৰে পুৱা প্ৰায় 10 বজাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। অসম মেঘালয় সীমান্তৱৰ্তী জিঞ্জিৰাম নৈৰ পাৰত একাংশ লোকে ঘাঁহ কাটিবলৈ গৈ উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। ইতিমধ্যে শিশুটিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।